চিপাঝাৰৰ ঘোঁৰাবান্ধাত মুকলি হ'ল অত্যাধুনিক পৰীক্ষা কেন্দ্ৰ। ৰাজ্যক সেৱা কৰাৰ মানসেৰে দৰং জিলাৰ চিপাঝাৰ ঘোঁৰাবান্ধা দেউলখোলা বিপৰীতে স্থাপন কৰা লুপিন ডায়েগনষ্টিক চেণ্টাৰ মুকলি। এই চেণ্টাৰত থাকিব সকলো ধৰণৰ ৰোগৰ তেজ পৰীক্ষাৰ সুবিধা। আনহাতে নিৰ্দিষ্ট দিনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে থাকিব বিশেষ ৰেহাই। সোমবাৰে এই চেণ্টাৰটো শুভ উদ্বোধনী কৰে চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ দুৰ্গেশ্বৰ শৰ্মাই। শুভ অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক লুপিন ডায়েগনষ্টিক চেণ্টাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আপোনাৰ প্ৰয়োজনত লুপিন ডায়েগনষ্টিক চেণ্টাৰৰ সৈতে 9394500262 নম্বৰত যোগাযোগ কৰিব পাৰে। চিপাঝাৰত আমি আমাৰ এটা লুপিমিটাৰ খুলিলোঁ। এইটো আমাৰ ডাঙৰ এটা নেটৱৰ্কৰ এটা পাৰ্ট হয়। ইয়াতে কালেকশ্যন হ'ব যিমান ব্লাড চেম্পল, টিচু, ফ্লুইড, যিমান চেম্পলছ আছে গোটেইকেইটা কালেকশ্যন হ'ব। আৰু এইখন টেষ্টিং হ'ব গুৱাহাটী পল্টন বজাৰত। তাতে আমাৰ কোম্পানীৰ লেব আছে, তাতে গোটেইখিনি টেষ্টিং হৈ পেলাই ৰিপৰ্টিং ইয়াতে হ'ব। চ' ইয়াতে আমি যিটো প্ৰাইজ হয় গোটেইখিনি আমি মাৰ্কেট ৱাইজ ৰাখিছোঁ কমৰ ভাগত, যাতে ৰাইজৰ ভাল হয়। নেক্সট আমি কোৱালিটিৰ ওপৰত কণ্ট্ৰল বেছি কৰি আছোঁ। আমি ছফ্টৱেৰ প্ৰভাইড কৰিছোঁ এণ্ড GPS লগাইছোঁ, যাতে আমি কি কৰোঁ, আমি পল্টন বজাৰত বহি পেলাই আমি এইটো মনিটৰ কৰিব পাৰোঁ যে ইয়াতে গোটেইখিনি কাম ঠিকে চলি আছে, আৰু যাতে ৰিপৰ্টকেইটা ঠিক ওলায় আৰু যিমান ডক্টৰৰ ওচৰত ৰিপৰ্ট যায় একদম প্ৰপাৰ ৰিপৰ্টকেইটা যায়, যাতে সিহঁতে ডায়েগনচিছ কৰোঁতে হেল্প হয় প্লাছ মেডিচিন দিওঁতেও হেল্প হয়। নেক্সট আমি এইটো কৰি আছোঁ যে যিমান দুখীয়া পেচেণ্ট আছে ইয়াতে গোটেইখিনি ৰাইজৰ কাৰণে আমি ফ্ৰী কেম্প এৰেঞ্জ কৰিছোঁ। প্ৰত্যেক সপ্তাহত আমি এবাৰ ফ্ৰী কেম্প কৰিম। তাতে আমি নৰ্মেল যি বেমাৰ আছে, নৰ্মেল টেষ্টকেইটা, কলেষ্ট্ৰল, চুগাৰ, হিমোগ্ল'বিন, আপোনাৰ থাইৰয়ডৰ, এইটো টেষ্ট আমি ফ্ৰী প্ৰভাইড কৰিম। সপ্তাহত এবাৰকৈ কৰি কমচে কম 200টা পেচেণ্টকে পাৰ সপ্তাহ আমি ফেচিলিটিটো দিম, যাতে ৰাইজৰো ভাল হয় প্লাছ আমি এটা এৱেৰনেছ যাতে ক্ৰিয়েট কৰিব পাৰোঁ মাৰ্কেটত। ফাইনেলি আমাৰ এটাই কথা যে আমি গোটেইখিনি কোৱালিটি কণ্ট্ৰল ৰাখি পেলাই আপোনাৰ ছাৰ্ভিচেছকেইটা দিব বিচাৰোঁ, যাতে ডক্টৰো ভালকৈ ৰিপৰ্ট পাওক আৰু পেচেণ্টৰো ভাল লাগিছে। আজি চিপাঝাৰত আমাৰ অতি দৰকাৰী বস্তু এটা, যিবিলাক মানে আমি সদায় অনুভৱ কৰি থাকোঁ, ইয়াৰ মানে এইটো যে নাই, এই কথাটো আমি অনুভৱ কৰি থাকোঁ। আজিৰ পৰা হয়তো আমি আশা ৰাখিছোঁ যে আমাৰ যিখিনি আমাৰ ডেফিচিয়েঞ্চি আছে, যিখিনি আমাৰ বস্তু নাই, সেইখিনি ফুলফিল কৰিব। বিশেষকৈ পৰীক্ষা পাতিৰ ক্ষেত্ৰত, ব্লাড টেষ্টৰ ক্ষেত্ৰত, আৰু আমাৰ দুখীয়া মানুহখিনি সচৰাচৰ যেতিয়া ব্লাড টেষ্ট কৰিবলৈ দিবলগীয়া হয় তেতিয়া নাই, মঙলদৈ যাব লাগে, আৰু বহুতে মঙলদৈটো নহয় আকৌ গুৱাহাটী গুচি যাব লাগে। এনে ক্ষেত্ৰত চিপাঝাৰত এইখন হোৱাত আমি খুব শান্তি পাইছোঁ, নথৈ আনন্দিত হৈছোঁ। ভাবিছোঁ আমাৰ দুখীয়া ৰাইজৰ যথেষ্ট সহায় সুবিধা হ'ব।